কবিতা চাল্লা ভাল পোৱাবোৰ কবি ঋতুৰাজ কুমাৰ ঠাকুৰীয়া। আপোনাৰ বাবেইতো আজি তাৰ পৰিচয় ৰাজপথৰ পগলা। যেতিয়া সি ৰাজপথত চিঞৰি চিঞৰি কান্দে চাল্লা ভাল পোৱাবোৰ, তেতিয়াই তাৰ সেটা মুখখনত পৰিস্ফুট হৈ উঠে শৰণীৰ ভাল লগা বিস্তাবোৰ। সি তাতোকৈ বেছি ভাগি পৰে যেতিয়া আপুনি আপোনাৰ হাজবেণ্ডৰ লগত KFCখনৰ ভিতৰলৈ সোমাই যায় আৰু সি আপোনাৰ বাবে অচিনাকি হৈ পৰে। যেতিয়া সি আপোনাৰ সন্তানৰ পিনে বিনয়ৰে আগবাঢ়ি আহে, তেতিয়া আপুনি আপোনাৰ সন্তানক তাৰ পৰা আঁতৰাই নিয়ে আৰু তাক বুজায় এইবিলাক বৰ বেয়া মানুহ। কিন্তু আপুনিয়ে ভাবকচোন, বেয়া কোন, সি নে আপুনি? আপুনি চাগে পাহৰিছে, আপুনি যেতিয়া মৃত্যু যন্ত্ৰণাত হাস্পতালত বাগৰি ৰৈছিল, হাবাথুৰি খাইছিল এটা কিডনী বিচাৰি, তেতিয়া সিয়ে জানো আপোনাক দান কৰা নাছিল কিডনীটো? য'ত আছিল তাৰ এটাই স্বাৰ্থ, আপুনি আছিল তাৰ প্ৰেয়সী। কিন্তু সি বিনিময়ত কি পালে এবাৰ ভাবি চাইছেনে? আপোনাৰ পৰা মাথো বঞ্চনাবোৰ নহয়নে? তাৰ বাবে অমানিশাবোৰ সেইদিনাই নামি আহিছিল যেতিয়া আপোনাৰ পৰিয়ালে তাৰ ভাল পোৱাবোৰক অগ্ৰাহ্য কৰিছিল। কাৰণ সি আছিল আপোনাৰ পৰা বেলেগ জাতিৰ। মই জানো আপোনালোক শিক্ষিত, কিন্তু সি জানো সঁচাকৈ আপোনাৰ যোগ্য নাছিল? যি কি নহওক, সি চাগে এতিয়াও জীয়া স্ৰোতৰ কোনোবা এটা বাস্তৱত ৰৈ আছে। কি জানিবা, আপোনাক এপলক দেখি সেই ময়ো আপোনাক অনুগ্ৰহ কৰিছোঁ, এদিনাখন পাৰিলে তাক দেখা দিব, শেষবাৰলৈ হ'লেও সঁহাৰি দিব তাৰ নিষ্প্ৰাপ ভাল পোৱাবোৰ।